माजबादनि देवसानि गामिनि समाज सिबियारि पानेसर गुवाला एक्सिडेन्ट जानानै जब्रा जानानै दङ। उदालगुरि जिल्लानि माजबादनि देवसानि गामिनि समाज सिबियारि एबा गामि रैखाथि हान्जानि बारग' नेहाथारि पानेसर गुवाला गोलाव समनिफ्रायनो एक्सिडेन्ट जानानै जब्रा जानानै दङ। थांनाय 2020 मायथाइनि 5 सेप्तेम्बर खालि बेलासिनि 4 रिंगासोआव पानेसर गुवाला फोथारनिफ्राय देवसानि लामा जानानै गावनि न' फारसे थांबाय थानाय समाव गंसे गोबारै खारबोनाय मटर साइकेला सामलायथाय खोमानानै गुवालखौ उन फारसेनिफ्राय सौख्रांनानै गालाङो। जायनि जाहोनाव गुवालनि आगसि आखाइ आरो आथिङा बायो। बेनि उनाव गुवालखौ दिखियाजुलिनि जेके नाथनि गावारि देहा फाहामसालियाव थिसनदोंमोनब्लाबो गोजौ फाहामथायनि थाखाय तेजपुर मेडिकेल फरायसालिमासिम दैथायहरो। तेजपुर मेडिकेल फरायसालिमानि देहा फाहामसालिनि देहा फाहामगिरिया अपारेशन खालामनो नांगोन आरो 2 लाख रांसो खरसा जागोन होननानै बुंनायाव नखरनि रांनि आंखालाव अपारेशन खालामालासेनो गुवालखौ न' फारसे लाबोफिनो। आथिखालाव नखरनि सासेल' आजिग्राया बिसनायाव गोग्लैसोना थानायाव निखावरि नखराव गोबां जेंना सोमजिदों। बेनिखायनो पानेसर गुवाला आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्मानिसिम गावनि फाहामथायजों लोगोसे नखर खुंनायाव मदद हरनो थाखाय आरज गाबहरदों। আপনার নাম? মোর নাম পুনেশ্বর গুৱালা। এইখন গাঁৱৰ নাম কি? এইটো দেওচানী গাঁও। আপোনাৰ কেনেকুৱা কি হ'ল? মই আহি থাকোঁতে পিছফালৰ পৰা 4:30মান বজাত অচিনাকি মানুহ এজনে পিছফালৰ পৰা খুন্দা মাৰি দিলে। পাছত পৰি গ'লোঁ। বাইকটো চিধাই হেলমেট লগাইছিল, মই চিধাই গুচি গ'ল। আপুনি চিনি পোৱা নাই? মই চিনি পোৱা নাই। হেলমেট লগোৱা আছিল? হেলমেট লগোৱা আছিল। কিমান দিনৰ ঘটনা এইটো? এইটো 2020ৰ 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰ। আৰু এতিয়া আপোনাৰ প্ৰব্লেমটো কি হৈ আছে? প্ৰব্লেম মানে মই চিকিৎসাৰ কাৰণে আগবাঢ়িলোঁ, কিন্তু বহুত জেগা আগবাঢ়িলোঁ, কিন্তু তেনেকুৱা কবিৰাজে কৰিলে, কিন্তু ভাল নহ'ল। সেইটোৰ কবিৰাজৰ পৰা ভাল হ'ব, সেইটো কবিৰাজৰ পৰা ভাল হ'ব চাওঁতে চাওঁতে আগত তাৰ আগত মানে চুগাৰে পাই গ'ল। চুগাৰ হেডত উঠি গ'ল। তেতিয়া মই বহুত খৰচা কৰিলোঁ। তাৰপৰা চুগাৰটো এতিয়া লিমিটেড আছে, কিন্তু ভৰিটোৰ মানে হেৰি কৰাই নহ'ল, চিকিৎসা কৰাই নহ'ল। গুৱাহাটী গ'লোঁ GNRCত, তাতে ইফালে সিফালে চেকআপ কৰোঁতেই 10,000 ল'লে। তাৰপাছত লাষ্ট ফিগাৰটো কিমান লাগিব বুলি সোধোঁতে 2 লাখ টকা ক'লে। আৰু এই কাৰ্ডবিলাক আছে আয়ুষ্মান অটল অমৃত, সেইবিলাকতো দেখালোঁ, এইবিলাকৰ কাম নাই, পুৰণা হৈ গৈছে বুলি ক'লে। পাছত মই ঘূৰি আহিলোঁ, পইচা নাই, 2 লাখ টকা ক'ত পাম। আপোনাৰ ভৰি দুটাও কি বিকল নেকি? এটা আৰু এটা হাতটো মুঠা কৰিব নোৱাৰোঁ। হাতটোও ভাঙিছে? হাতটো ইয়াতে বেকা, কবিৰাজে টেঢ়া কৰি দিলে। এতিয়া হাতটো আৰু ভৰিটো দুটাও। আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মানে কিবা এটা, সৰু সৰু ল'ৰা পোৱালি 2টা আছে, অংগনবাড়ীত পঢ়ে, এটা 6ত পঢ়ে, এটা 11 বছৰীয়া, এটা 5 বছৰীয়া। গতিকে উপায় নাই, মোৰতো মাটি চাটি চব নদী লৈ গ'ল। এতিয়া কোনো উপায়ে পোৱা নাই মই। আৰু গাঁৱতো কিমান দিব, 2-4 হাজাৰ দিব, তাৰপৰা নহ'ব। এতিয়া যথেষ্ট পইচা দৰকাৰ আছে। যদি চৰকাৰে নিজে আগবাঢ়ি পেলাই লৈ যায় তেতিয়াতো ভালে কথা, নহ'লেতো কিবা দিব লাগিব অপাৰেশ্যনৰ বা কিবা, কাৰণ মই চলিব লাগিব, জীয়াই থাকিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ছাৰক কিবা আপুনি ক'ব নেকি? হিমন্ত বিশ্ব শৰ্মাক মই ক'ব বিচাৰিছোঁ, মোক টকা পইচা যদি নিদিলেও কথা নাই, কিন্তু ভাল কৰি দিব লাগে, ভাল হ'ব লাগিব। ভাল কৰি দি আপোনাৰ পৰিয়ালটো যাতে পোহপাল দিব পাৰে তেনেকৈ ব্যৱস্থা কৰিব, তেনেকুৱা ব্যৱস্থা কৰিব লাগে অতি সোনকালে। নহ'লে মইতো বহুত তড়ফি আছোঁ, দিনে ৰাতি বিষাই থাকে, বহি থাকোঁ, এনেকুৱা ধৰণৰ। গতিকে চিন্তা কৰিব পৰা নাই, কেনেকুৱা জীয়াই থাকিম, এইটোৱে কথা। সৰু সৰু ল'ৰা ছোৱালীবিলাক পঢ়াব লাগে, চলিব লাগে, এইটোৱে আৰু। এতিয়া আমি 4জন পৰিয়াল, 2টা ল'ৰা সৰু সৰু আৰু মাকটো আছে। এই যে হাজিৰা কৰি আহিলে মাত্ৰ